গৰাকীয়ে এই আবণ্টন পত্ৰ লাভ কৰিব। তাৰে ভিতৰত দিয়া প্ৰথম গৰাকী হাইঠু দৈমাৰী। হাইঠু দৈমাৰীয়ে আজিৰ পৰা ভূমিৰ অধিকাৰ লাভ কৰিলে। তাৰ পিছত মই দ্বিতীয় গৰাকী হিতাধিকাৰীক আহ্বান জনাইছো আমাৰ মঞ্চলৈ আহিবলৈ। এখেত হৈছে বহলপুৰ মৌজাৰ পুন্দিবাৰীৰ প্ৰয়াত মনাৰাম বড়োৰ পত্নী গাব্ৰু বসুমতাৰী। গাব্ৰু বসুমতাৰী বহলপুৰ মৌজাৰ পুন্দিবাৰীৰ প্ৰয়াত মনাৰাম বড়োৰ পত্নী গাব্ৰু বসুমতাৰী, আপুনি আমাৰ মঞ্চলৈ আহিব লাগে। এয়া গাব্ৰু বসুমতাৰী। এইবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো চতুৰ্থ চিডলি মৌজাৰ বালাজানৰ স্বৰ্গীয় লংকেশ্বৰ নাথৰ পুত্ৰ খৰিয়া নাথ আমাৰ মঞ্চলৈ আহিব লাগে। খৰিয়া নাথ एनाउन्स खालामनाय मानाय गासिबो सिस्टेमानो जाया। खेबसे गाबज्रिस्रांग्रोनांगौमोन नङाब्रा बेबो रेडि जाबाय। এয়া খৰিয়া নাথ। খৰিয়া নাথৰ পিছতে মই আমন্ত্ৰণ জনাইছো ডোগৰা মৌজাৰ হৰিণাগুৰি একমুখ খণ্ডৰ স্বৰ্গীয় তাৰাবীৰ ৰায়ৰ পুত্ৰ ধন বাহাদুৰ ৰায়। ধন বাহাদুৰ ৰায় আমাৰ মঞ্চলৈ আহিব লাগে। ধন বাহাদুৰ ৰায়। তাৰ পিছতেই মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম ভুটকিবাৰী মৌজাৰ ভদেৰাগুৰি গাঁৱৰ স্বৰ্গীয় কমৰ আলী শ্বেখৰ পুত্ৰ জাকিৰ শ্বেখ। জাকিৰ শ্বেখ, আপুনি মঞ্চলৈ আহিব লাগে। এয়া জাকিৰ শ্বেখ। জাকিৰ শ্বেখৰ পিছতেই মই আমন্ত্ৰণ জনাইছো মঞ্চলৈ আহিবলৈ চতুৰ্থ চিডলি মৌজাৰ মুখ আমগুৰিৰ প্ৰয়াত মন্দাৰ কিস্কুৰ পুত্ৰ জৱাহৰলাল কিস্কু। জৱাহৰলাল কিস্কু আমাৰ মঞ্চলৈ আহিব লাগে। এইখিনিতে আপোনালোকক জনাইছো সৰ্বমুঠ ৬০ গৰাকী হিতাধিকাৰী আছে যদিও আনুষ্ঠানিকভাৱে এতিয়া আমি ৬ গৰাকীকহে তেওঁলোকৰ আবণ্টন পত্ৰ প্ৰদান কৰা হৈছে। এইবাৰ মই ঘোষণা কৰিছো গোসাইগাঁও ৰাজহ চক্ৰৰ হিতাধিকাৰীসকলৰ নাম। প্ৰথমতেই মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো বালা কৰ্মকাৰ। এইবাৰ তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো আমাৰ মাজত উপস্থিত থকা কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী দেৱক। বালা কৰ্মকাৰৰ পিছতেই মই আমন্ত্ৰণ জনাইছো আমাৰ